নমস্কাৰ বন্ধুসকল, আপোনালোকে চাব আৰম্ভ কৰিছে পিডি এণ্টাৰটেইনমেণ্ট। এটা সৰু ভিডিঅ' শৰীৰ চৰ্চাৰ সম্পৰ্কে সৰু ভিডিঅ' আপোনালোকক দেখাম আৰু সেইটো যদি আপোনালোকে কৰে অকণমান উপকৃত হ'ব কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আমি প্ৰত্যেকজনে জানো শৰীৰ চৰ্চা মানৱ জীৱনৰ অপৰিহাৰ্য অংগ। মই আগতেও কৈছোঁ, এতিয়াও কওঁ, এইটো কাৰণেই কওঁ যে শৰীৰ চৰ্চা কৰি যিসকলে ফলৱতী হৈছে, সুখৱতী হৈছে, তেওঁলোকে গম পায় শৰীৰ চৰ্চা আচলতে কি, যে আমি ঔষধবিহীন এটা জীৱন কেনেকৈ যাপন কৰিব লাগে এই শৰীৰ চৰ্চাৰ জৰিয়তে আমাক শিকাইছে। আৰু খাদ্য প্ৰণালী কেনেকুৱা হ'ব লাগে, দৈনন্দিন জীৱনত খাদ্য প্ৰণালী কেনেকুৱা হ'ব লাগে, খাদ্য প্ৰণালীৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ শৰীৰটো। গতিকে কিয় পলম কৰিব লাগে, আহক শৰীৰ চৰ্চা কেন্দ্ৰলৈ আহক, নতুবা আপুনি যিকোনো ঠাইতে শৰীৰ চৰ্চা কৰিব পাৰে, লগতে খাদ্যৰ তালিকাখন আপুনি প্ৰস্তুত কৰি ল'ব। চাই থাকিব পিডি এণ্টাৰটেইনমেণ্ট। এনেদৰে পিডি এণ্টাৰটেইনমেণ্ট সৰু সৰু টুকুৰা টুকুৰা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। চাই থাকিব